যোৱাকালি নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভা লগতে আমাৰ বিভিন্ন বিষয়ববীয়া লগত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি চেয়াৰমেনশ্বিপত এটা হাই লেভেল মিটিং হৈ যায় আৰু এই মিটিঙত অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ডাঙৰীয়া আৰু অসমৰ যি ইৰিগেশ্যন ডিপাৰ্টমেণ্ট বা আৰ্বান মানে ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আৰু বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত আছিল। শিক্ষা বিভাগৰ আৰু WPTBC ডিপাৰ্টমেণ্টৰ বিভিন্ন প্ৰিন্সিপাল ছেক্ৰেটাৰী বিষয়াসকল আছিল আৰু এই যি মিটিং সেই মিটিঙত মূলতঃ 33টা দফীয়া আমি দাবী লৈ পেলাই যোৱাকালি আমি আলোচনাটো কৰোঁ আৰু ইয়াৰ ওপৰত 1 নম্বৰ দাবীটোৱে আছিল যে বিটিআৰ চুক্তিৰ 6.3 যি দফা আছে সেই দফা মতে বিদ্যালয় বা আমাৰ শিক্ষা অনুষ্ঠানবিলাক প্ৰাধিকৰণ কৰা আৰু এই দাবীৰ ওপৰত আমি পূৰ্ণাংগভাৱে আমি আলোচনা কৰোঁ আৰু আমাৰ যিখিনি মডেলিটি আছে বা বিদ্যালয় প্ৰাধিকৰণ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে হ'ব লাগে ইয়াৰ ওপৰত আমি মুখ্যমন্ত্ৰীক দাবী জনাওঁ। সেই হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালিয়ে প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াক নিৰ্দেশ দিয়ে আৰু এটা মাইনুটছ ড্ৰাফ্ট কৰা হয় যে যেহেতু মহাবিদ্যালয় কলেজ আৰু জুনিয়ৰ কলেজ ছিনিয়ৰ ছেকেণ্ডাৰী বা হায়াৰ ছেকেণ্ডাৰী হাইস্কুল ME আৰু LP সেই পৰ্যায়ত প্ৰায় মানে 8,000 মান পোষ্ট প্ৰাধিকৰণ কৰিব লগা আছে। আমাৰ তথ্যত যোনটো আমি পাইছোঁ এই বড়ো মাধ্যমেই হওক বা অসমীয়া মাধ্যমেই হওক বিটিআৰৰ ভিতৰত আৰু বিটিআৰৰ বাহিৰত বড়ো মাধ্যমৰ বিদ্যালয়খিনি প্ৰাধিকৰণ কৰা হ'ব। তো ইয়াৰ ওপৰত বিবেচনা কৰি পেলাই সকলো বস্তু চালি জাৰি চাই প্ৰথম পৰ্যায়ত মহাবিদ্যালয় যিখিনি আছে ইয়াত মানে 26খন মহাবিদ্যালয়ৰ মানে কথা কোৱা হৈছে, এখন দুখন বাঢ়িবও পাৰে। তো যিকেইখন মহাবিদ্যালয় ইয়াত আছে আৰু আমি মিচিং অট'নমাছ কাউন্সিল আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কিছুমান মহাবিদ্যালয় য'ত নেকি জনজাতি ছাত্ৰ ছাত্ৰীসকল পঢ়ি আছে সেই মহাবিদ্যালয়খিনিও আমি উল্লেখ কৰিছোঁ। তো এইখিনি মহাবিদ্যালয় প্ৰাধিকৰণ কৰাৰ কাৰণে ক্ষিপ্ৰতাৰে সিদ্ধান্ত লোৱা হয় আৰু পৰ্যায়ক্ৰমে ইয়াৰ লগে লগে একেৰাহে জুনিয়ৰ কলেজ হায়াৰ ছেকেণ্ডাৰী হাইস্কুল বা ME স্কুল বা LP স্কুল ইয়াৰো প্ৰাধিকৰণৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। তো যদিও কলেজটো প্ৰথম পৰ্যায় বুলি কৈছে কিন্তু বাকী প্ৰক্ৰিয়াও মানে একেলগে ক্ষিপ্ৰতাৰে আৰম্ভ হ'ব। তো গোটেই বিষয়বিলাক আলোচনা কৰি এই সিদ্ধান্তটো লোৱা হয় আৰু মই আমাৰ যিখিনি শিক্ষাগুৰুসকলে বা যিখিনি শিক্ষা অনুষ্ঠান প্ৰাধিকৰণ আওতাত আহিব লগা আছে আজি তাৰিখত তেওঁলোকেও খুব মানে এইটো নজৰ দি আছে বা কি হ'ব কি নহ'ব বা কেতিয়া হ'ব এপছু বড়ো সাহিত্য সভা বা বিটিআৰ প্ৰশাসন বা চৰকাৰক তেওঁলোকে বহুতবাৰ হেঁচা দিছে যে চুক্তি ৰূপায়ণ কেতিয়া হ'ব। তো এই গোটেই বিষয়টোলৈ আজি মই নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আপোনালোকক মই ক'ব বিচাৰোঁ যে আপোনালোকে ধৈৰ্য ধৰক। আগন্তুক দিনত এই যে প্ৰাধিকৰণ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো যেনেধৰণে চলিব ইয়াত যি ধৰণে তাত দফাত লিখা আছে যে নিড বেছ বেচিছত আমাৰ বিদ্যালয়বিলাক প্ৰাধিকৰণ কৰা হ'ব সেই হিচাপে প্ৰাধিকৰণৰ সিদ্ধান্তটো লোৱা হৈছে আৰু আগন্তুক দিনত আপোনালোকে সহযোগ কৰিব। চৰকাৰে নিজৰ কাম ক্ষিপ্ৰতাৰে কৰাৰ কাৰণে দায়িত্ব গ্ৰহণ কৰিছে আৰু নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা আমি চৰকাৰৰ লগত আলোচনা কৰিম আৰু কামখিনি ক্ষিপ্ৰতা হোৱা মানে কাৰণে আমি চৰকাৰক আমি হেঁচাও প্ৰয়োগ কৰিম আৰু এই গোটেই বিষয়টো চাবৰ কাৰণে এটা এডভাইজৰী কমিটিও গঠন কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু ৱেলফেয়াৰ অফ বড়োলেণ্ড ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়া এপছু আৰু বড়ো সাহিত্য সভাৰ প্ৰতিনিধি তাত থাকিব। তো ইয়াৰ কাৰণে যোৱাকালি যি আলোচনা এইটো ফলপ্ৰসূ বুলি আমি ক'ব পাৰোঁ আৰু আগন্তুক দিনত ইয়াৰ ফলাফল নিশ্চয় আমি বাস্তৱত পাম সেইটো আমি খুবেই আশাবাদী আৰু একেলগে আমি সবে লাগি মেলি প্ৰাধিকৰণৰ যি আধৰুৱা হৈ থকা যি কাম বা চুক্তি ৰূপায়ণৰ যি কাম সেই কামটো আমি সকলোৱে মিলি পেলাই কৰিব লাগিব। ধন্যবাদ।